ধুলৰ চাবৰ মানে ঢুলীয়া ওলালে নাচনীৰ মুখলৈ চাই নাচনীৰ মুখলৈ চাই কেতিয়াবা দিনত কেতিয়াবা ৰাতি এতিয়া আখৰাত ব্যস্ত সকলোবোৰ কাৰণ পদূলিমুখত হেপাহৰ বহাগ এয়া হৈছে এনাজৰী বিহুৱা দল আৰু এনাজৰী বিহুৱা দলৰ ঢুলীয়া নাচনী এতিয়া দিন ৰাত এক কৰি আখৰাত ব্যস্ত হৈ পৰিছে কাৰণ পদূলিমুখত আহি পাইছেহি হেপাহৰ বহাগ হালিছে জালিছে লীলা মাৰে নাচনীয়ে লীলা মাৰে নাচনীয়ে হেপাহৰ বহাগলৈ আৰু বেছি দিন নাই আৰু ৰঙালীক আদৰিবলৈ এতিয়া সকলোৱে সাজু হৈ পৰিছে আৰু বঙাইগাঁও জিলাৰ চিজনগামৰ যি বৰঘলা আছে চিজনগাম বৰঘলাৰ এনাজৰী বিহুৱা দল এনেদৰে সাজু হৈছে আৰু দেখি আছে তেওঁলোক আখৰাত ব্যস্ত হৈ পৰিছে যিহেতুকে আমাৰ হেপাহৰ বহাগলৈ বেছি দিন নাই আৰু মাত্ৰ কেইটামান দিন বাকী আছে কেইটামান দিন বাকী থকা মুহূৰ্ততে এনেদৰে বঙাইগাঁও জিলাৰ চিজনগাম বৰঘলাৰ যি এনাজৰী বিহুৱা দল আছে সেই এনাজৰী বিহুৱা দলটোৱে এতিয়া এনেদৰে আখৰাত ব্যস্ত হৈ পৰিছে দেখি আছে সুন্দৰ পৰিৱেশ আৰু এনাজৰী বিহুৱা দলৰ এই সুন্দৰ পৰিৱেশ কাৰণ এওঁলোকে সাজু হৈ আছে আপোনালোকৰ বিহু মঞ্চ তথা বিহুতলিত এওঁলোকে বিহু প্ৰদৰ্শন তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে যিহেতুকে আমি অসমীয়া বিহুতে বলীয়া আৰু এষাৰ কথাই আছে অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতকৈ চেনেহৰ মাকু তাতকৈ চেনেহৰ বহাগৰ বিহুটি নেনাচি কেনেকৈ থাকোঁ আৰু ঢুলীয়া কি নাচনী সকলোতে ব্যস্ত হৈ পৰিছে আৰু দেখি আছে আছাম টাইমছ 6ৰ দৰ্শকসকলে তাৰে কিছু দৃশ্যাংশ আৰু এয়া হৈছে এনাজৰী বিহুৱা দল যি বঙাইগাঁও জিলাৰ চিজনগামৰ বৰঘলাত আছে এনাজৰী বিহুৱা দল এইবাৰ সাজু হৈ পৰিছে আপোনালোকৰ বিহু মঞ্চ তথা বিহুতলিত এওঁলোকে বিহু নাচ প্ৰদৰ্শন কৰিবৰ বাবে তথা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে সাজু হৈ পৰিছে আৰু দেখি আছে আখৰাৰ কিছু মুহূৰ্ত ধুলৰ চাবৰ মানে ঢুলীয়া ওলালে নাচনীৰ মুখলৈ চাই নাচনীৰ মুখলৈ চাই দাঁতৰ জিলিকনি মুখৰ মিচিকনি জেউতি ঐ জিলিকা নাই ঐ ককাইটি জেউতি ঐ জিলিকা জেউতি ঐ জিলিকা নাই অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতকৈ চেনেহৰ মাকু তাতকৈ চেনেহৰ বহাগৰ বিহুটি নেনাচি কেনে নাথাকোঁ আৰু আছাম টাইমছ 6ৰ দৰ্শকে দেখুৱালে কিছু দৃশ্যাংশ যি দৃশ্যাংশত আপোনাৰ দেখিবলৈ পালে যে বঙাইগাঁও জিলাৰ চিজনগামৰ বৰঘলাৰ এনাজৰী বিহুৱা দলটো কেনেদৰে আখৰাত ব্যস্ত হৈ পৰিছে যিটোকে বহাগলৈ বেছি দিন নাই মাত্ৰ কেইটামান দিন বাকী আছে আৰু তেনেকুৱা মুহূৰ্ততে কুলি কেতেকীৰ বিননীয়ে এওঁলোকক আচলতে ৰখাব পৰা নাই যিহেতুকে ঢোল পেপাৰ মাতত ৰজন জনাইছে আৰু
ৰাইজৰ চৌদিশে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে ঢুলীয়া নাচনীসকলে এতিয়া ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত আৰু আছোঁ আমি এতিয়া এনাজৰী বিহুৱা দলটোৰ লগত আৰু পোনে পোনে যাব বিচাৰিছোঁ এজন বিশেষ ব্যক্তি যি ব্যক্তিজন আচলতে বহু বছৰ ধৰি জড়িত এই বিশেষ বিহু দলটোৰ লগতে হওক বা বিভিন্ন ধৰণৰ নৃত্য ক্ষেত্ৰত হওক কেনেকুৱা লাগিছে আৰু অনাগত কেনেকৈ আপোনালোকে এনাজৰী বিহুটো সাজু হৈছে ভালে লাগিছে যোৱা বছৰতকৈ এইবাৰ আমি বহুত অলপমান বেলেগভাৱে কৰিছোঁ মানে নতুনকৈ অলপ দিব বিচাৰিছোঁ ৰাইজক এতিয়া ৰাইজে কেনেকুৱা পায় আৰু আপোনালোকৰ এই বিশেষ বিহুৱা দলটোৰ লগত এগৰাকী বিহু বিশেষজ্ঞ বৰ বিহুৱতী তথাপিও আৰু বিভিন্ন ধৰণৰ আচলতে খ্যাতি সম্পন্ন এগৰাকী বৰ বিহুৱতী আছে যিগৰাকীৰ নাম হৈছে জেমি গগৈ হয় কি ক'ব তেওঁৰ সম্পৰ্কত তেওঁ কেনেদৰে নেতৃত্ব লৈছে বা কেনেকৈ আচলতে আপোনালোকক শিকাইছে তেওঁ খুব ধুনীয়া বিহু মানে কি বুলি কয় এইটো বিহুটি কৰে বুলি সকলোৱে জানে অসমীয়া ভালকৈ চিনি পায় অসমবাসীয়ে তথাপিও আমি আৰু এই বাইদেউক ধৰি পেলাই ইয়াৰে যেতিয়া হয় সেইকাৰণে আৰু তেওঁৰ দ্বাৰাই আমি বিহুটি মানে কৰিবলৈ সক্ষম হৈছোঁ দেখি আছে আচলতে এই বিশেষ এনাজৰী বিহুৱা দলটোৰ লগত জড়িত আছে বৰ বিহুৱতী বিহু বিশেষজ্ঞ আৰু লোকনৃত্যৰ শিল্পী সেয়া হৈছে জেমি গগৈ আৰু সকলোৱে জানে তেওঁৰ নামটো তেওঁ DY বিহুৰাণীও হৈছিলে আৰু বিভিন্ন সময়ত আচলতে তেওঁ বিভিন্ন সময়ত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আৰু জেমি গগৈ বাইদেউ অৰ্থাৎ তেখেতৰ নেতৃত্বত বা তেখেতৰ পৰিচালনাতে বা তেখেতৰ যি আচলতে সহায় সহযোগিতাতে সুন্দৰকৈ শিকিছে এওঁলোকে এগৰাকী বিহুৱতী বা নাচনী হিচাপে মনৰ অনুভৱটো কেনেকুৱা লাগিছে এনাজৰী বিহুৱা দলৰ লগত জড়িত হৈ পেলাই খুব ধুনীয়া লাগিছে নাচি পিনেও বহুত ভাল লাগিছে তাৰ বাইদেউ ভালকৈ মানে শিকাইছে ঢোলৰ চাপৰ মাৰি ঢুলীয়া ওলালে নাচনীৰ মুখলৈ চাই নাচনীৰ মুখলৈ চাই দাঁতৰ জিলিকনি মুখৰ মিচিকনি লাগিছে আৰু এগৰাকী অসমীয়া জীয়ৰী হিচাপে বিহুটো কিমান বেছি ভাল পোৱা বহুত নিজতকৈ বহুত বেছি ভাল পোৱা কি ক'বা তুমি মোকো ভাল লাগিছে বিহুটো খুব ভাল লাগিছে তুমি কি ক'বা বহুত বেছি ভাল লাগিছে নাচি পিনে এজন ঢুলীয়া হিচাপে বিভিন্ন সময়ত আপোনালোকে যাব বিভিন্ন বিহুতলীত যাব বহাগ মাহটো বুলি নহয় জেঠ মাহত আজিকালি বিহু চলে তেতিয়াৰ সেই অনুভৱটো কেনেকুৱা অনুভৱটো ভালেই যেতিয়া বিহু শেষ হয় তেতিয়া নিশ্চয় বেয়া লাগে আৰু বিহু বুলি ক'লে এজন ঢুলীয়া হিচাপে কেনেকুৱা মনলৈ অনুভৱ আহে কুলি কেতেকীৰ বিননিত বা কেনেকুৱা এটা ঢোল নবজোৱাকৈ থাকিব লগা যদি হয় তেতিয়া মনত কেনেকুৱা দুখ লাগিব মনত অলপ দুখ লাগে আৰু কেনেকৈ সাজু হৈছে এইবাৰ আপোনালোকে সাজু ভালেই আপোনাৰ অনুভৱটো কেনেকুৱা কি মোৰো যেনিবা খুব ভালে লাগিছে যেনিবা নাচি কিনে আচলতে বহাগটো আহিলে কিবা মনটো ৰ'বই নোৱাৰে একদম বিহু বুলি ক'লে আৰু বহুত আনন্দিত হৈ যায় মোৰ মনটো তেনেকুৱা আৰু কিমান বছৰ ধৰি আপুনি ঢুলীয়াৰ মোটামুটি আজি 4-5 বছৰ হ'ল মোৰ আৰু আসাম টাইমছ 6 দৰ্শক দেখাবলৈ কিছু পৰিৱেশ এতিয়া আকৌ দেখাম এওঁলোকৰ আখৰা কিছু মুহূৰ্ত
এই চেগতে আছাম টাইম 6ৰ পৰিয়ালৰ তৰফৰ পৰা জনাইছোঁ এনাজৰী বিহুৱাৰ দললৈ আগতীয়াকৈ অলেখ শুভেচ্ছা আৰু শুভকামনা। তেওঁলোক আগবাঢ়ি যাওক আৰু অসমীয়া কৃষ্টি সংস্কৃতিক তেওঁলোকে জীপাল কৰি সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰক। আপোনালোকে যদি এনাজৰী বিহুৱাৰ দলক আপোনালোকৰ বিহু মঞ্চ তথা বিহুতলীত বিচাৰিছে তেতিয়াহ'লে যোগাযোগ কৰক। এনাজৰী বিহুৱাৰ দললৈ পুনৰ জনালোঁ অলেখ শুভেচ্ছা আৰু শুভকামনা।